SHG গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকলে SHG গোটৰ মহিলাই 10,000 টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে। যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল SHG গোটৰ মহিলাই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিলআপ কৰি জমা দিছিল, সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ ভিতৰত এইবোৰ মহিলাসকলে ফৰ্ম ফিলআপ কৰি জমা দিলেও কিন্তু অহা ফেব্ৰুৱাৰী মাহত নাপাব 10,000 টকা। তো কোনবোৰ মহিলাসকলে নাপাব এতিয়া আপোনালোকক বিতংভাৱে জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো এতিয়া আপোনালোকক এটা এটাকৈ কাৰণবোৰ জনাই আছো। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে জেনেৰেল আৰু OBC কাষ্টত অন্তৰ্ভুক্ত, সেইসকল মহিলাৰ 3টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। লগতে যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ST SC মৰাণ মটক চাহ জনজাতিৰ অন্তৰ্গত, সেইসকল মহিলাৰ 4টাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। তো 4টাতকৈ অধিক সন্তান থাকিলে সেইবোৰ মহিলাই নাপাব 10,000 টকা। তাৰপিছত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ 3ৰ পৰা আৰম্ভ কৰি 14 বছৰ বয়সীয়া কন্যা সন্তান আছে, সেইসকল মহিলাই নিজৰ কন্যা সন্তানজনীৰ শিক্ষাৰ প্ৰতি গুৰুত্ব দিব লাগিব, অন্যথা 10,000 টকা নাপাব। তো ইয়াৰ উপৰিও যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নকৰিব, সেইসকল মহিলাও 10,000 টকা নাপাব। তাৰপিছত আৰু এখন কাৰণ আপোনালোকক জনাই আছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো তাৰপিছত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত গছ পুলি ৰোপণ কৰিছে, সেইসমূহ গছ পুলি কিন্তু সযতনে ৰাখিব লাগিব আৰু ডাঙৰ দীঘল কৰিব লাগিব, অন্যথা ভেৰিফিকেশ্যনৰ সময়ত ধৰা পৰিলে কিন্তু 10,000 টকা নাপাব পাৰে। তো একেবাৰে শেষৰ কাৰণটো আপোনালোকক জনাই আছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে ফৰ্ম ফিলআপ কৰাৰ সময়ত যিখন ব্যৱসায়িক পৰিকল্পনাৰ কথা উল্লেখ কৰিছিল, সেইখন ব্যৱসায় কিন্তু কৰিব লাগিব যদি টকা পাব বিচাৰে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।